সঘনাই জিলা বন্ধৰ পৰিপ্ৰেক্ষিতত CBSE দশম শ্ৰেণী পৰীক্ষাৰ্থী চিন্ময়জ্যোতি বৰদলৈ সমাজ বিজ্ঞানত 100% সহ মুঠ 97.8% অৰ্জন। সকলো দল সংগঠনক পিছ পেলাই বিজেপি প্ৰাৰ্থী হৰেণ সিং বে বিপুল ভোটত জয় হ'ব। মহামায়া পৰিষদৰ দলীয় নেতাকৰ্মীসকলৰে নেপাল ভ্ৰমণৰ পৰা অহাৰ পিছত এইদৰে সাংবাদিকক ব্যক্ত কৰে নিজৰ মতামত। কাৰ্বি জাতীয় সভাই অহা 11 জুনৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে জননেতা চেমচন সিং ইংতি স্মৃতি পাৰ্কৰ সন্মুখত চাফাই অভিযানৰ লগতে গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। সত্য ঘোষিত CBSE দশম শ্ৰেণী পৰীক্ষাত ডিফু উপায়ুক্ত কলনীৰ নিবাসী জ্যোতি বৰদলৈ আৰু অঞ্জলি বৰদলৈ পুত্ৰ চিন্ময়জ্যোতি বৰদলৈ সমাজ বিজ্ঞানত 100% নম্বৰসহ মুঠ 97.8% নম্বৰ লাভ কৰি সুখ্যাতৰে উত্তীৰ্ণ হৈছে। কাৰ্বি আংলং জিলাত বিভিন্ন দল সংগঠনৰ দ্বাৰা বিভিন্ন সময়ত দিয়া সঘন বন্ধৰ পৰিপ্ৰেক্ষিততো এইদৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে চিন্ময়জ্যোতিয়ে। কৃতি ছাত্ৰ চিন্ময়ে ইংৰাজীত 97, হিন্দীত 91, অংকত 99, বিজ্ঞানত 95 লাভ কৰাৰ উপৰিও সমাজ বিজ্ঞানত 100% নম্বৰ লাভ কৰিছে। ছাত্ৰজনে প্ৰত্যেক দিনাই 5 পৰা 6 ঘণ্টাকৈ নিয়মীয়া অধ্যয়ন কৰে। ছাত্ৰজনে জানিবলৈ দিয়া মতে বিজ্ঞান শাখাত নামভৰ্তি কৰিব। পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞানত মনোনিৱেশ কৰাৰ ইচ্ছা ব্যক্ত কৰে তেওঁৰ সৈতে হোৱা এক চমু সাক্ষাৎকাৰত। মানুহে কেতিয়াও স্কুলিং আৰু এডুকেশ্যনটো কনফিউজ কৰিব নালাগে। মানে কোনোবা মানুহে কয় ভাল স্কুলত পঢ়িলে এনেকৈ ঘণ্টা হিচাপত পঢ়িব গ'লে মই এনেকৈ ইমান দেৰিলৈকে পঢ়া নাই, দিনত ইমান পঢ়া নহয়। মই মানে বেয়া পোৱা নাছিলোঁ, কাৰণ মই কিবা কাৰণে ইউজ লাগিলে মাৰ মোবাইল ল'ব পাৰোঁ, পাপাৰ পৰা চাই লৈছিলোঁ। আৰু এনেই ইমান মানে আপোনালোকে ল'ৰা ছোৱালীক বেছি প্ৰেছাৰ নিদিব। তেওঁলোকে যেনেধৰণে বিচাৰে তেনেধৰণে মানে পঢ়াৰ এনেই ভালেই। আপোনাৰ যিখিনি সময় পঢ়ে আৰু যিখিনি সময় তেওঁ পিতৃ মাতৃয়ে সন্তানৰ এই ফলাফলত অতিশয় সুখী আৰু শিক্ষকসকলৰ সচেতন আৰু সময়োচিত দিহা পৰামৰ্শৰ বাবেহে চিন্ময় এইদৰে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে। চিন্ময় ডিফু এৰ'টাইট একাডেমীৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অহা 23 মে'লৈ আৰু বেছিদিন নাই। 18 এপ্ৰিলত ৰাজ্যৰ লোকসভা দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ পিছতে ষ্ট্ৰং ৰুমত বন্দী হৈ থকা বহু প্ৰতীক্ষিত ফলাফলক লৈ ৰাজনৈতিক দলৰ শিবিৰে শিবিৰে চলিছে নিৰ্বাচনত হৰাজিকাৰ অংক। কোন পৰাজিত হ'ব বা বিজয় মুকুট কাৰ শিৰত জিলিকিব তাক লৈ অন্তহীন গুণগথা চলিছে ৰাজনৈতিক দল সংগঠনৰ সমান্তৰালকৈ বিভিন্ন মহলতো। সকলো সংগঠনতকৈ পিছ পেলাই বিজেপি প্ৰাৰ্থী হৰেণ সিং বে বিপুল ভোটত জয়ী হ'ব। এইদৰে ক'লে মহামায়া পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য লুন সিং তেৰণে। কাৰ্যবাহী সদস্যগৰাকীয়ে নিৰ্বাচনৰ সময়ত বিজেপি প্ৰাৰ্থীক বিজয় দিবলৈ দিনে নিশাই কৰা ভীষণ শ্ৰম প্ৰতিদান তথা উপহাৰ স্বৰূপে মহামায়া পৰিষদৰ 53 দলীয় কৰ্মীক নেপাল ঘূৰাবলৈ লৈ যায়। দুদিনীয়া নেপাল ভ্ৰমণসূচীৰ পিছত যথেষ্ট দীঘলীয়া সময়ৰ মূৰত সাংবাদিকেৰে হোৱা কথা বতৰাত বিজেপি প্ৰাৰ্থী হৰেণ সিং বে বহু ভোটত জয় হোৱাৰ কথা ঘোষণা কৰে। নিৰ্বাচনৰ ফলাফল ওলোৱাৰ প্ৰাক মুহূৰ্তত এইদৰে নিশ্চিতভাৱে হৰেণ সিং বে বিজয় ঘোষণা কৰাৰ কথা সন্দৰ্ভত একাংশ পৰ্যবেক্ষক মহলৰ মাজত অধিক চৰ্চিত হ'ব ধৰিছে। যদিও আগন্তুক 23 মে'ত ফলাফল ওলোৱাৰ পিছতহে প্ৰত্যক্ষ হ'ব প্ৰকৃততে কোন দলৰ প্ৰাৰ্থীয়ে মাৰিব বিজয়ৰ শেষ হাঁহি। মংগল ইংহি ৰিপৰ্ট কাট নিউজ।
কাৰ্বি জাতীয় সভাৰ বিষয়া সদস্যসকলে সভাৰ আগন্তুক 11 জুনৰ 8 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে শনিবাৰে ডিফুস্থিত জননেতা চেমছন সিং ইংতি স্মৃতি পাৰ্কত ৰূপায়ণ কৰে এক সুন্দৰ পদক্ষেপ। আন সংগঠন বা সন্থাসমূহে নিৰ্দিষ্ট দিনা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বিপৰীতে কাৰ্বি জাতি সভাৰ বিষয়ববীয়াসকলে প্ৰতিষ্ঠা দিৱসৰ এমাহৰ আগতে ৰূপায়ণ কৰিছে চাফাই অভিযান কাৰ্যসূচীৰ লগতে গছপুলি ৰোপণৰ কাৰ্যসূচী। এইদৰে নৃত্যত যুৱকজনলৈ চাই আপোনালোকে নাভাবিব যে ইয়াত কিবা নাচ গানৰ প্ৰগ্ৰেম চলিছে বুলি। ৰাজ্যজুৰি বিহুৰ বতৰ এতিয়াও বিদায় ল'ব পৰা নাই এথোন। এনে পৰিপ্ৰেক্ষিতত বিহু সুৰীয়া গীত শুনি ৰ'ব পৰা নাই যুৱকজনে। কঁকাল ভাঙি গীতৰ সুৰে সুৰে নৃত্যৰ চেও দিছে, কিন্তু ইয়াত কোনো নাচ গানৰ প্ৰগ্ৰেম চলা নাই। আগন্তুক 11 জুনত কাৰ্বি জাতীয় সভা হ'ব লগা 8 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ উপলক্ষে সভাৰ বিষয়ববীয়াসকলে মিলি শনিবাৰে জননেতা চেমছন সিং ইংতি স্মৃতি পাৰ্কৰ চৌহদত ৰূপায়ণ কৰা চাফাই অভিযান তথা গছপুলি ৰোপণ কাৰ্যসূচীৰ কিছুমানৰ দৃষ্টান্তহে। কাৰ্বি জাতিৰ সভাৰ সভাপতি দৰসিং তেৰাঙৰ নেতৃত্বত আগন্তুক 11 জুনত অনুষ্ঠিত হ'ব লগা 8 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে প্ৰাক প্ৰস্তুতিৰ অংশৰূপে অতি আনন্দমুখৰ পৰিৱেশত এইদৰে কাৰ্যসূচী ৰূপায়ণ কৰে। মংগলিখী ৰিপৰ্ট কাট নিউজ। বহাগৰ বতৰত কুলি কেতেকীৰ বিননি শেষ নহ'লেই আনন্দৰ মাহ বহাগ শেষ হৈ আহিব ধৰিছে। ডিফুৰ ধৰমনলা চন্দ্ৰ সিং তেৰণ হাইস্কুলৰ খেলপথাৰত আন বছৰৰ দৰে এইবাৰো ধৰমনলা বহাগী বিদায় উৎসৱ উদযাপন সমিতিৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰিলে বহাগী বিদায় উৎসৱ। দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ডিফুৰ ধৰমনলা স্থিত চন্দ্ৰ সিং তেৰণ হাইস্কুলত উলহ মালহেৰে উদযাপন হৈ যায় বহাগী বিদায় উৎসৱ। 10 আৰু 11 মে'ৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যসূচীৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, পিছতেই কণী যুঁজ, টেকেলি ভঙা, ভেকচন আদি পৰম্পৰাগত প্ৰতিযোগিতাকে ধৰি বিহুপৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দ্বিতীয় দিনা বিয়লি পুৰুষ মহিলাসকলৰ মাজত পৃথকে ৰছী টনা প্ৰতিযোগিতা, হাতৰ আখৰ প্ৰতিযোগিতা, পৰম্পৰাগত খাদ্য প্ৰস্তুতকৰণৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। সন্ধিয়ালৈ অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। বহাগী বিদায় উৎসৱ উদযাপন সমিতিৰ শিক্ষাক লৈ সন্মিলিত কাৰ্বি ছাত্ৰ সন্থাৰ এক বিশেষ পদক্ষেপ। দুৱাৰবাগৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত ডলামাৰা মালাচী খেলপথাৰত সন্মিলিত কাৰ্বি ছাত্ৰ সন্থাৰ ডলামাৰা শাখাৰ নিজাববীয়া উদ্যোগত শনিবাৰে অনুষ্ঠিত কৰে শিক্ষা সম্পৰ্কে এক সজাগতা সভা। সন্মিলিত কাৰ্বি ছাত্ৰ সন্থাৰ ডলামাৰা শাখাৰ উদ্যোগত শিক্ষা সম্পৰ্কে সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। কাৰ্যসূচীৰ অংশ হিচাপে পুৱা প্ৰায় 10 বজাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত পাণবাৰী প্ৰাথমিক বিদ্যালয়, ভক্ত আৰং প্ৰাথমিক বিদ্যালয়, জাপিজুৰি প্ৰাথমিক বিদ্যালয়, 2 নং ডলামৰা প্ৰাথমিক বিদ্যালয়, ডলামৰা বাগান প্ৰাথমিক বিদ্যালয়, কাৰ্তিক লেকথে গাঁও প্ৰাথমিক বিদ্যালয়, মালাচী প্ৰাথমিক বিদ্যালয়, বাছা আৰং প্ৰাথমিক বিদ্যালয়, লাকাংচাম প্ৰাথমিক বিদ্যালয়, কাকজান প্ৰাথমিক বিদ্যালয় ইত্যাদি 10খন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আহি কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। Pinila United Karbi Student Association pen labang so ke Japon program ang ke me pick program lo atheti rong asor o somar bihek thega mo mara tu mang ke along ka prek lason competition pini hai mang ke tu a performance adim ave apose non na tu KSC tu labang so program ke bipon pan mang ke nilia hok mel tu pan churowek nang ji lasi
Son thak bang jilang program port tami pia putum afan kai ki tami lamang so program long iwan ji afan ba ka pachini ji afan ang tum KSC tum klempon vekna ni la penon pining e klempon bang ke me ulo nang tum as United ke bi Student Association afan nilihin pens tami na tum choru konlo প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত মুকলি সভাত দলমৰা স্থানীয় ৰাইজ তথা ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে অংশগ্ৰহণ কৰে দলমৰাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত হোজাই জিলাৰ কাকীৰ ঘৰৰ পৰা 10 মে'ত ডিফুলৈ বুলি ৰাওনা দিছিল কিন্তু যাৰ ঘৰলৈ আহিবলগীয়া আছিল সেই ঘৰত আজি পৰ্যন্ত আহি পোৱাহি নাই এনে পৰিপ্ৰেক্ষিতত আহিব লগা ঘৰলৈ আহি নোপোৱাত চিন্তিত হৈছে উক্ত পৰিয়ালটোৰ সদস্য ডিফু এবৰেটাম প্ৰাকৰ সন্মুখত এইদৰে বিশেষ ভংগীমা দি ফটো উঠা কিশোৰজন আজিলৈ আহি নোপোৱা চিন্তিত হৈছে গৃহস্থ ৱাইছং ক্ৰ নামৰ এই কিশোৰজনে 10 মে'ৰ দিনা ডিফুলৈ বুলি ৰাওনা দিছিল কিশোৰজনে এতিয়া ক'ত কি কৰি আছে বা কলৈ গৈ খবৰ ঠিকনা উলিয়াব নোৱাৰি অলৈতলৈ ঘূৰি ফুৰিছে নেকি এনেদৰে বিভিন্নজনৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে কিশোৰজনক লৈ বৈঠালাংছৰ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ শিখ ৰেজিমেণ্টৰ উদ্যোগত বৈঠালাংছ উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহ ছাত্ৰ ছাত্ৰীৰ সহযোগত স্বচ্ছতাৰ বাবে বিভিন্ন স্থানত চাফাই অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আজি বৈঠালাংছৰ এজাক ল'ৰা ছোৱালীয়ে হাতত ঝাৰু লৈ লেতেৰা আৱৰ্জনা সাৰি পচি পৰিষ্কাৰ কৰে লগত সহযোগ কৰে বৈঠালাংছ উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী আৰু হামৰেনস্থিত ভাৰতীয় সেনাৰ শিখ ৰেজিমেণ্টৰ 3য় বেটেলিয়ানে স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰতীয় সেনাৰ শিখ ৰেজিমেণ্টৰ 3য় বেটেলিয়ানৰ লেফটেনেণ্ট জেনেৰেল মনীষ কাঠাৰিয়াই কয় ভাৰতৰ প্ৰতি ঘৰ পৰিয়ালে নিজৰ নিজৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে কিন্তু ৰাজহুৱা স্থানসমূহত পৰিষ্কাৰ কৰিবলৈ প্ৰায়ে কোনো ওলাই নাহে নহাৰ অন্যতম কাৰণটো হ'ল লাজ কিছু লোকে ৰাজহুৱা স্থানত কাম কৰাটো প্ৰায়ে লাজ অনুভৱ কৰে यहाँ पे बड़ा मार्केट भी है और बहुत सारे स्कूल के बच्चे भी हैं और इन बच्चों को ये बताना है कि आपस की जो हमारे घर के आजू बाजू की साफ़ सफाई या जो जनरल एरिया की साफ़ सफाई करने में कोई शर्म नहीं है एक्चुअली अपने घर तो सारे साफ़ करते हैं इंडिया इज़ नंबर 1 जो पर्सनल हाइजीन मेंटेन करने के लिए पर सोशल हाइजीन में थोड़ा हमारा हाथ तंग है
तो ये बच्चों को भी बताने के लिए कि इसमें कोई शर्म नहीं है। इसलिए आप देखिए कि MLA साहब भी यहाँ पे आए हैं, टीचर्स भी यहाँ पे हैं, यहाँ पे सिटीजन्स भी है, लोकल महिला मंडल भी यहाँ पे आई हुई है, मार्केट कमेटी भी यहाँ पे आई हुई है। तो जब ये बच्चे देखेंगे कि ये सब बड़े लोग भी कर रहे हैं तो इनको आगे जाके कोई शर्म नहीं होता। तो इस तरह से ये हमारा एक छोटा सा कदम है भारत को साफ बनाने के लिए। थैंक यू। আজি এই স্বচ্ছ অভিযানত বৈঠালাংচৰ বিধায়ক বিদ্যালয় অধ্যক্ষ দিলীপ দুৱাৰা মহিলা কাৰ্যকৰ্তাসকল ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি অনাগত সময়ত ৰাজহুৱা কামৰ প্ৰতি একাংশ লোকক উৎসাহিত কৰিব বুলি হাউলিত ভাষ্য প্ৰদান কৰে। বৈঠালাংচৰ পৰা জাচনিংহী ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।